নমস্কাৰ কৃষক বন্ধুসকল, আজি আপোনালোকৰ আগত দেখাবলৈ ওলাইছোঁ ইৰিগেশ্যন বিভাগৰ ফালৰ পৰা চাহ বাগানৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা কৰা এটি ব্যৱস্থা স্প্ৰিংকলাৰ বুলি যাক কয়, ৱাটাৰ স্প্ৰিংকলাৰ। 2.5 ইঞ্চি পাইপৰ যোগান আৰু ইয়াৰ লগতে স্প্ৰিংকলাৰ প্ৰদান কৰিছে। আহক চাওঁ। এইটো প্ৰথমটো স্প্ৰিংকলাৰ দ্বিতীয় আৰু চতুৰ্থ স্প্ৰিংকলাৰটো, দ্বিতীয় আৰু তৃতীয় স্প্ৰিংকলাৰটো ধুনীয়াকৈ ঘূৰি আছে। এইটো পানী প্ৰেছাৰৰ কাৰণে হ'ব পাৰে। বিশেষকৈ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই দিনকেইটাত যিহেতু খুব খৰাং মাৰে, কলম কটা ছিজনত বৰষুণ নহয়, সেইটো সময়ৰ কাৰণে চাহ খেতিয়কসকলৰ কাৰণে খুব এটা উপযোগী বস্তু হ'ব। আৰু বস্তুটো ল'বলৈ চৰকাৰী ৰাজসাহাৰ্য আছে। বাগানত পানী দিবলৈ ধুনীয়া সুবিধা। আৰু এটা ভিডিঅ' আহিছে য'ত নেকি ইয়াৰ যোগান সম্পৰ্কে আলোচনা কৰিম।